কি লৈ আছে কি লৈ আছে কওঁ না আৰম্ভ মনোজ আৰু ৰমেন্দা মাংস লৈ আছে পাৰ্টিৰ কাৰণে ঠিক আছে এইটো আছে মনোজৰ ফ্ৰেণ্ড বহুত আছে এই বক্সৰ ভিতৰত খাব হলে পুৰা বুক ডাউন কৰিছে না কি আজি হা মমোটো মানে পাৰ্চেল কৰিছে ৰুমত যাই কিনে খাম ঠিক আছে মাংস লৈছে আৰু টাং লৈছে ৰাস্তা কি হৈছে হাই দোস্ত হাই ফেমিলি আজি মাংস বনাম কি কিমান কিলো 1 কিলো আম নহয় আর পেঁয়াজ রসুন একদম একলগত পেস্ট কৰিব পেঁয়াজ দুটা আৰু কাটি দিবি দে আলু আমাৰ ৰুমত মেহমান আছে এপিএম মানে তুমি বিলাক কিমান দিব বিলাক দিতা আলু দিব নালাগে নেকি লাগে নলে দি আলু দি দুটা বলে ডাঙৰ ডাঙৰ মাংস যে আগৰ মানে মই চাউলটো উঠাই দিছে আৰু আলু আলু কিমান আলু ল এই এতেলি একবাজিম গুনা আছে কি হইছে কি গুনা মানে কি নাম কি বস্তু লোহা কি লোহা নাই কি হইছে পেলাই দিছা নাজানো ক'ত ৰাখি দিছে মই এই নাজানো ক'ত ৰাখি দিছে বলে গাইস আৰু মানে কড়াইটো গৰম হৈছে তেলটো ঢালিব এতিয়া ঠিক আছে আৰু ৰেডি হৈছে এতিয়া দেখো ইয়াতে টমেটো আছে আৰু মছলা আৰু তেজপাতা আলুটো এনেকুৱা ডাঙৰ ডাঙৰ কাটি দিছে মণিপুৰী ষ্টাইলত বনাব আৰু এইটো আমাৰ অসমৰ ভোট জলকীয়া আৰু পিঁয়াজ আৰু নহৰু আদাৰ ইয়াতে মানে পেষ্ট কৰি দিছে মনছে আৰু ইয়াতে মাংসটো ৰেডি কৰিছে 1 কিলো ঠিক আছে আৰু কড়াইটো মানে গৰম হৈছে এতিয়া বৰ্তমান মই তেল ঢালিব হা 1 2 3 তেলটো ঢালি দিছে গৰম হলে পিঁয়াজ নহৰু ঢালিব ঠিক আছে মছলা মণিপুৰী ষ্টাইল চিকেন ডুং চিকেন ৰেচিপি চিকেন স্পাইচি হট ৰুমত মানে আলহী আহিছে এই কাৰণে বনাইছে নহলে ক'ত বনাব দালি চালি খাব পাৰে হয় না আৰু মাংস কৰাই কড়াইটো গৰম হ'ব দিয়ক মানে তেলটো গৰম হৈছে এতিয়া মই বৰ্তমান প্ৰথম মই তেজপাতাটো ঢালি দিম 1 2 3 ঢালি দিছো আৰু পিঁয়াজ আজি আলহী আহিছে সেইকাৰণে পিঁয়াজটো মানে ব্ৰাউন হোৱাৰ পিছত এই পেষ্ট কৰাটো এইটো ঢালিব ঠিক আছে আদা নহৰু চব আছে কাঁচা জ্বলা চব আছে অমনোজ ইবাকে একবাৰ আছোন একবাৰ খেল কৰ সোনকালে আহ একবাৰ সোনকালে আহ আয় না পেস্ট ডাল চামচ এটা ধৰক এইটো পেস্ট ঢাল স্টেণ্ড পে কি কৰিব স্টেণ্ডৰ কাম নাই এতিয়া ডাল চামচ লাগব ঢালি দিছে দুজন মানুহ লাগে নেকি হাই ফ্ৰেণ্ড হাই ফেমিলি মাংস ঢালিছে মণিপুৰ ষ্টাইলত বনাই আছে এতিয়া অকণমান ওপৰত নিমখ ঢালিব চবে চাবি
स्किप मत करो, पूरा फुल एंड तक देखिए। ठीक है, नमक सिम्पल बनाम, सिम्पल बेसि स्पाइसी नकरो मैं। हमार आलही तो स्पाइसी नाखाय, জ্বলা नाखाय। এতিয়া 5 মিনিট কাৰণে ঢাকনা লগাই দিম। ঠিক আছে, 5 মিনিট কাৰণে ঢাকনা লগাই দিব। হা, ঠিক আছে, লগাই দিওঁ 5 মিনিট। ওকে হাই দোস্ত, এতিয়া 5 মিনিট হৈছে। এইটো ঢাকনাটো খোলাই দিম। চাওক, শৰ্মা কুকিং মন আছে তো ক'ত বনাব, আৰু শৰ্মাই বনাব লাগে। मैं निजे निजे वीडियो बनाई আছে, निजे बनाई আছে, सब पड़ी আছে। चिकेन दुम बढ़िया हम नहीं कमेंट बक्स में जाना दियो। ठीक है, कन्टेक्ट देखिए पूरा फुल वीडियो तो चाहे तो गम पाब ना। मजा लगो ना और সকলৰ লগত চব কৈ আছোঁ। বাহিৰত থকা মানুহটো কিছুমানে গম পায়, কিছুমান গম পায়, কিছুমান গম নাপায়। শৰ্মা কুকিংটো চেনেলটো দেখিলে বনাব পাৰে, কেনেকুৱা বনায়। খাওঁ, হয়নে নহয়? হয়, চিম্পল। আৰু লগাই দিব ঢাকনা। ঠিক আছে, আৰু 5 মিনিট আৰু চাওক কি হয়। ৱাও অকলে কৰি আছে না, অলপ কি হৈছে। এবার পাকছে। ব্ৰইলাৰো হয় না, বেছি তেল ওলাই যায়। এতিয়া আলু ঢালি দিব, ডাঙৰ আলু এনেকুৱা পুৰি ষ্টাৰ্ট। এবার আরো 2-3 মিনিট। ঠিক আছে দোস্ত, 2 মিনিট হয়েছে। খোল Okay.
khơi thì yên thùng dây đi lúa dâu ha bơ gà mày làm mà yên bia yên nè mà chú cái sẽ phải ra đó đúng thế এতিয়া মছলা পাতি ডালিব প্ৰথম মই ৰংগুড়া ডালিব ঠিক আছে ৰংগুড়া 1 2 3 ৰংগুড়া ডালিব হৈ গ'ল ৰংগুড়া হৈ গ'ল আৰু একেলগে ডালি দিম কি হ'ব না শৰ্টকাট জ্বলা পাউডাৰ কালাৰৰ কাৰণে ডালি আছে একো কাম নাই এইটো বজাৰৰ পাউডাৰ আছে না একো কাম নাই অৰিজিনেল নহয় আৰু এইটো জিৰা পাউডাৰ বেছি ডালিব নালাগে আৰু MDSৰ কি আছে গৰম মছলা এইটো অকণমান ডালিব ফিনিচিং আৰু ডালিব আৰু এইটো কি আছে এইটো কি আছে চিকেন মছলা লিখা আছে এইটো এনেকুৱা এতিয়া জুইটো অকণমান কম কৰিব ল' ফ্লেমত ঠিক আছে ল' ফ্লেম নহ'লে চব জ্বলি যাব बढ़िया हुआ आज टेस्टिंग शर्मार चैनल तो लाइक करो सब्सक्राइब करो कमेंट करो शेयर करो टेस्टिंग होबने नाई कमेंट बक्सत जनाई दियो सबे आज सब स्वागतम जनाई आसो एतो दाली डालिब एक मिनिट डालिब सब डालिब এইটো খাওয়া মানুষ আছে এই যে চা মনোজ আজি কিমান খাব ঠেং কৈছে না নাই ঠেং খাব কৈছে না নাই অলপ বাকি আছে 2-3 মিনিট হলে হৈ যাব জুইটো কম কৰি দিছে মই ল' ফ্লেমত আৰু মই এতিয়া বৰ্তমান ফ্ৰেণ্ডৰ লগত কথা পাতি আছে তই মাজত আহি কিনে কিউ ডিস্টার্ব কৰি আছে ক কিউ ডিস্টার্ব কৰি আছে আচ্ছা 2-3 মানে মই কৈছে আৰু লাইটৰ গুচি গ'ল আৰু এইটো কয় অটোমেটিক লাইট হয় লাইট গুচি গ'ল কি টাইমিঙত লাইট গুচি গ'ল আৰু মছলা আৰু এইটো মানে অকণমান মই পানী ঢালিছে এইটো মই কাৰেণ্ট নাইছে ৰ না 2-3 মিনিট ৰ না দেখুছ দিনা টেষ্ট কৰিছোঁ আলহীও খাওয়া যায় আলহী কয় না মনত আমাৰ অসমীয়া ঠিক আছে নে নাই হা ঠিক আছে নাই মানে বিয়া যদি হয় মানে চিধা কৰক মইতো বেছি নাজানো ময়ো অসমৰ মানুহ হয় কিন্তু মই অসমৰ কথাটো বেছি নাজানো বিয়া নাভাবি ঠিক আছে বিয়া পাইছে নি নাই পোৱা নাই না ঠিক আছে মই লাহি শিকি আছোঁ আমাৰ গাঁৱতো অসমীয়া মানুহটো নাই না সেইকাৰণে মই একদম ক্লিয়াৰ ভাষাটো মানে নাজানো হাই ফ্ৰেণ্ড মানে সব বিয়া নাপাবি আমাৰ ভাষাটো অকণমান মানে ক্লিয়াৰ নহয় কিন্তু মই कोशिश कर रहा है हमें हम सीखने के लिए बहुत ठीक है ना कोई सीखने वाला नहीं है फिर भी हमारा इतना क्या बोलेगा टिंग टांग हाय फ्रेंड चिकेन बनाइले मनसु माने कंट्रोल करिब नोवारे खाली मुखर পৰা पानी ওলাই মই সব দেখাই আছো मनसु কেনেকা হালত হৈ আছে চিকেন খাব একদম বিৰাট ইচ্ছা কৰি আছে
আৰু সি 11 তাৰিখ 12 তাৰিখ ঘৰত যাব এই আমাৰ লগত তেল মাৰি আছে চা মনোজটো কি কৰি আছে ঐ চা ঐ তেল মাৰি আছে এইটো আমাৰ হ'লে বুঢ়া আমাৰ আলহী আছে তাৰ নাম হ'লে ৰমেন দা কালিও আহিব মাছ খাব মানে মৰম লাগছে মানে আমাৰ লগত একেলগে মানে ডিউটি কৰিছে আজি মই মানে ৰুমত জবৰদস্ত মাতিছে মানে ৰুমতো আহিব মই হে নিজে মানা কৰিছে মই কিন্তু আহিব মানে মই একদম জবৰদস্ত মাতিছে হে মানে পাৰ্টিটো দিছে সি মানে পকেটৰ পইচা মানে সি ওলাই কিনে মানে তাৰ খৰচা উচা কৰিছে আৰু মই কৰা নাই কি কৰিছে কালি মই কৰিব লাগিব ঠিক আছে এতিয়া মই বৰ্তমান বিলাহীটো ডালিছে বিলাহী আৰু টমেটো প্লাছ কৰি দিছে বিলাহী আৰু টমেটো গম পাইছে নেকি হাই দোস্ত ব্লগ 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 বি শৰ্মা কুকিং এতিয়া মনতে অকণমান হেল্প কৰি আছে এই চা হা হ'ব জুইটো কম কৰ এতিয়া নহ'লে মানে তলত জ্বলি যাব পানী দাল বেছি ডালিব নালাগে হা হৈ যাব মনত বাছ হৈ যাব ঠিক আছে পানী ডালিছে আৰু এতিয়া ঢাকনা উকনা লগাই দিব 10 মিনিট 15 মিনিট মেক্সিমাম ঠিক আছে হাই দোস্ত এতিয়া মানে ফিনিচিং হৈ পাই 2-3 মিনিট হ'লে ফিনিচিং হৈ যাব ৱাও বঢ়িয়া তোৰ বাতিটো লৈছে ঐ হেন্দা তোৰ বাতিটো একবাৰ লৈ আহক তোৰ বাতিটো একবাৰ লৈ আহচোন ডাল মোক তো লৈ ভাবছিলো বা ভাবছিলো হা পুনে কি এতিয়া ধনিয়া পাত ডালিব আৰু লম্বা ধনিয়া পাতো আনা নাই মই ঠাণ্ডা দিনত মজা নহ'লে ক'ত হ'ব ধনিয়া পাত ডালিছে থেংক ইউ ভেৰি মাছ মানে শৰ্মা চেনেলটো লাইক কৰ শ্বেয়াৰ কৰ ছাবস্ক্ৰাইব কৰি দিব চব মানুহ পাহৰি যাব ঠিক আছে থেংক ইউ গুড নাইট